আপোনালোক সকলোকে মোৰ চেনেল কেআৰবি ল'বলৈ স্বাগতম জনাইছোঁ। আজি মই বুটৰ বৰৰ সৈতে ৰঙালাও আগৰ এখন ভাজি কেনেকৈনো বনাইছিলোঁ তাকে দেখুৱাম বুলি এই ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু ভাল পালে লাইক কমেণ্ট নিশ্চয় কৰিব। এতিয়া ৰেচিপিটো চাওঁচোন আহক কেনেকৈনো বনাইছিলোঁ মই। প্ৰথমতে মই তিয়াই থোৱা বুট কেইটামান লৈ লৈছোঁ, এটা বিট কাটি লৈছোঁ, কেইফুটামান নহৰু, 3টা জলকীয়া, অকণমান জোখমতে নিমখ দি লৈছোঁ। এইখিনি মই অকণমান মিক্সিত মাৰি লওঁ, একেবাৰে গুড়ি কৰি নলওঁ। ইয়াত মই এতিয়া সৰু চামুচেৰে 4 চামুচ বেচন মিলাই অকণমান পানী দি আকৌ মিক্সিত মাৰি লওঁ, যাতে বৰ বনাবলৈ এটা ধুনীয়া পেষ্ট হয়। এয়া মোৰ পেষ্টখিনি এতিয়া ৰেডি হৈ গ'ল। এইখিনি মই এখন কেৰাহীত তেল গৰম কৰি এটা এটাকৈ বৰখিনি ভাজি যাম। আপোনালোকে চাই যাওকচোন। এয়া মোৰ বৰখিনি ৰেডি হৈ গ'ল। এতিয়া মই ৰঙালাও টুকুৰা টুকুৰকৈ কাটি লৈছোঁ, 2টা আলু গুটি কাটি লৈছোঁ। এইখিনি মই বৰ বনোৱা কেৰাহীটোতে তেল অকণমান দি ভাজিম। তেলত মই অকণমান নিমখ দি লৈছোঁ জোখমতে, কেইটামান গোটা জিৰা দিছোঁ, 2টা শুকান জলকীয়া দিম, 2 ফুটামান নহৰু টুকুৰা টুকুৰকৈ কাটি লৈছোঁ আৰু এটা পিঁয়াজ কাটি লৈছোঁ। এইখিনি মই ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। এয়া মোৰ পিঁয়াজখিনি ভজা হৈ গৈছে। ইয়াত মই এতিয়া চব্জিখিনি দি দিম। চব্জিখিনি লৰাই অকণমান হালধি দিম জোখমতে। হালধি দি আকৌ লৰাই মই ভাজিখিনি সিজিবৰ কাৰণে অলপ দেৰি ঢাকি ৰাখিম। ইয়াত মই এতিয়া অকণমান গৰম মছলা এড কৰি দিছোঁ। এতিয়া মই মিক্সি বাতিটোত অকণমান পানী দি অকলে ইয়াত চব্জিখনত দি দিম আৰু অকণমান পানী ইয়াত এড কৰিম। পানী অকণমান দি আৰু মই ঢাকনাখন দি দিম সিজিবৰ কাৰণে। আপোনালোকে জনাবচোন আপোনালোকেনো ৰঙালাও আগৰ ভাজিখন কেনেদৰে খায়, কেনেদৰে খালে আৰু বেছি টেষ্টি হ'ব। ইয়াত মই অলপ চেনি দি দিছোঁ। চেনিটো দিলে যিহেতু কালাৰটো ধুনীয়া হয় আৰু মই খাবলৈ ভাল পাওঁ। সেইটো অপশ্যনেল হয়, আপোনালোকে দিবও পাৰে নিদিবও পাৰে। এয়া মোৰ চব্জিখিনি উতলি গৈছে। এতিয়া মই ইয়াত বৰখিনি দি দিম। এয়া মই বৰখিনি ইয়াত দি দিছোঁ। বৰখিনি দি লৰাই মেলি আকৌ অকণমান পানী দি মই ইয়াত ঢাকনা লগাই দিম আৰু ইয়াত বেছি কাম নাই, মোৰ চব্জিখিনি হৈয়ে যাব এতিয়া। পানীটো একচুৱেলি আপোনালোকৰ নিজৰ জোখমতে দিব পাৰে। চব্জিখিনি মই 2 মিনিটমানৰ কাৰণে ঢাকোন নিদিয়াকৈ এনেকৈ উতলিব দিম, যাতে অকণমান পানীটো শুকাই যায়। এয়া মোৰ পানী শুকাই গ'ল, চব্জিখিনি হৈ গ'ল। আপোনালোকে জনাবচোন মোৰ চব্জিখন কেনেকুৱা পালে। যদি ভাল পালে লাইক কমেণ্ট নিশ্চয় কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, আগলৈ যাতে এনেকুৱা ৰেচিপি দি যাব পাৰোঁ। থেংক ইউ।